নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই পৰিৱেশ অধ্যয়নৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক উপকৃত হ'ব। আহকচোন প্ৰশ্নকেইটা চাওঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, ভূপাল গেছ দুৰ্ঘটনাত নিৰ্গত হোৱা গেছবিধ কি? চাৰিটা অপশ্যন দিয়া আছে: নাইট্ৰাছ অক্সাইড, কাৰ্বন মনক্সাইড, মিথাইল আইচোচায়ানেট, হাইড্ৰজেন ছালফাইড। শুদ্ধ উত্তৰটো হ'ব মিথাইল আইচোচায়ানেট। পিছৰ প্ৰশ্নটো, কোনটো স্তৰত জীৱ জীয়াই থকাৰ পৰিৱেশ আছে? ষ্ট্ৰেটোস্ফিয়াৰ, ট্ৰপোস্ফিয়াৰ, হোমোস্ফিয়াৰ, মেছ'স্ফিয়াৰ। শুদ্ধ উত্তৰটো হ'ব ট্ৰপোস্ফিয়াৰ। তাৰ পিছৰ প্ৰশ্নটো লৈছোঁ, অসমৰ ৰাষ্ট্ৰীয় চৰাইবিধ হ'ল ধনেশ, কপৌ, ভাটৌ, দেওহাঁহ। শুদ্ধ উত্তৰটো দেওহাঁহ। শুভ্ৰ পাখিৰ দেওহাঁহ। 4 নম্বৰ, তলৰ কোনবিধ গেছ সেউজগৃহ প্ৰভাৱ বা গ্ৰীণ হাউচ এফেক্টৰ বাবে দায়ী নহয়? কাৰ্বন ডাই অক্সাইড, ক্ল'ৰফ্ল'ৰকাৰ্বন, মিথেন, কাৰ্বন মনক্সাইড। কোনটো ইয়াৰ ভিতৰত দায়ী নহয়? এইটো শুদ্ধ উত্তৰটো হ'ব ক্ল'ৰফ্ল'ৰকাৰ্বন। ই গ্ৰীণ হাউচ এফেক্টৰ বাবে ৰেছপনচিবল নহয়। তাৰপিছত চিপকো আন্দোলন কিহৰ লগত জড়িত? শুদ্ধ উত্তৰটো কোনটো হ'ব? ভূমি সংৰক্ষণ, জল সংৰক্ষণ, বনাঞ্চল, বন্যপ্ৰাণী সংৰক্ষণ। শুদ্ধ উত্তৰটো হ'ব বনাঞ্চল সংৰক্ষণ চিপকো আন্দোলনৰ লগত জড়িত। সুন্দৰলাল বহুগুণা এওঁ হ'ল চিপকো আন্দোলনৰ গুৰি ধৰোঁতা। এইটো আপোনালোকে জনা উচিত। ইয়াৰ পিছতে আহি গ'ল, খাদ্য শৃংখলৰ কোনটো স্তৰত জীৱৰ সংখ্যা অধিক? উৎপাদক, প্ৰাথমিক উপভোক্তা, বিয়োজক, গৌণ উপভোক্তা। শুদ্ধ উত্তৰ কোনটো হ'ব? বিয়োজক, ডিকম্প'জাৰ। তাৰপিছত আছে, ইক'লজি শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিলে? লিনিয়াছ, হেকেল, স্মিথ, আদাম। এইকেইটাৰ ভিতৰত হেকেল শুদ্ধ উত্তৰ। তাৰপিছত আছে, বিপদাপন্ন প্ৰাণীৰ এণ্ডেঞ্জাৰ্ড স্পেচিছ যাক কোৱা হয়, তালিকা কোনটো সংস্থাই প্ৰকাশ কৰে? আছে IUCN। IUCNৰ সম্পূৰ্ণ নামটো ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। তাৰপিছৰ প্ৰশ্নটো লওঁ, ভাৰতৰ জাতীয় গছবিধ কি? আহঁত, নিম, বটগছ, বকুল। কোনটো শুদ্ধ উত্তৰ হ'ব? বটগছ। বানিয়ান ট্ৰি কোৱা হয়। বিশ্ব পৰিৱেশ দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ উত্তৰটো কোনটো হ'ব? 4টা অপশ্যন আপোনালোক দিয়া আছে, ইয়াৰ ভিতৰতে 5 জুন শুদ্ধ উত্তৰ। গতিকে বন্ধুসকল, এইকেইটাই আছিলে আজিৰ পৰিৱেশ অধ্যয়নৰ প্ৰশ্নসমূহ যথেষ্ট গুৰুত্বপূৰ্ণ। এনেধৰণৰ প্ৰশ্নই পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। আগন্তুক পৰীক্ষাৰ বাবে শুভেচ্ছা থাকিলে আজিলৈ সামৰিছোঁ। ধন্যবাদ।